बिटिआरनि वेस्टि राजु ढाकाला ईदनि अन्थोब रानदों। अरांनि 1 नं सयकिया हेमलेट आरो माजबादनि 1 नं नाहरबारियाव बे हाबाफारिखौ खालामनाय जादों। उदालगुरि जिल्लानि अरां 1 नं सयकिया गामि आरो माजबादनि 1 नं नाहरबारियाव बिटिआरनि वेस्टि राजु ढाकाला ईदनि अन्थोब रानदों। दिनै मोनाबिलिनि 7 रिंगायाव अरां मौजानि 1 नं सयकिया हेमलेट आरो माजबादनि 1 नं नाहरबारियाव बिटिआरनि गाहाय प्रमद बर'नि वेस्टि राजु ढाकाला मुस्लिम हारिनि गोथार ईदजों लोब्बा लाखिनानै गामिनि आइजोफोरनि गेजेराव सारि राननानै होनाय नुनो मोन्दों। आइजोफोरा ईदनि मोनफ्रोमबो अन्थोबफोरखौ सारियै मोननानै गोजोननाय मोन्दों आरो वेस्टि राजु ढाकालखौ साबायखर बावदों। दिनैनि बे हाबाफारियाव समाज सिबियारि युबराज गुरुं इउपिपिएल दोलोनि माजबाद ब्लक कमिटिनि समर आली, हाबिगाव बिसिडिसिनि आफादगिरि चन्दन बरार आरो इउपिपिएल दोलोनि गोबां दैदेनगिरि मावथिफोराबो बाहागो लायो। আজি আমাৰ পবিত্ৰ ঈদ উপলক্ষে আমাৰ মহান ব্যক্তি ৰাজু ঢাকাল ছাৰে কিছুমান মানুহ দুখীয়া দৰিদ্ৰ যিখিনি মানুহ আছে তেওঁলোকক অলপ উপহাৰ দিম বুলি ভাবিছিলে, কিন্তু অলপ কিবা এটা অসুবিধাৰ কাৰণে তেখেত দিল্লী গ'ল। দিল্লীৰ পৰা আহি যিহেতুকে তেওঁ যিটো কৰ্তব্য পূৰা কৰিছে আৰু নথৈ তেওঁলোকে আনন্দিত হৈছে। আৰু এই মহান উদ্দেশ্য অকল এয়াই নহয়, আৰু প্ৰত্যেক বাৰে বাৰে হৈ থাকিব আমাৰ প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে তেখেতে যি মহান এটা উদ্দেশ্য লৈ পেলাই কাম কৰি আছে, দলীয় কৰ্মকৰ্তাৰ ওপৰত বা অন্য সাধাৰণ জনতাৰ ওপৰত যিখিনি কৰি আছে আজি বহুত ভাল। আজি প্ৰমোদ বড়োৰ যি বয়জি ছাৰ, আমাৰ ৰাজু ঢাকাল ছাৰ, অকল আজি উপহাৰে নহয়, বিভিন্ন কামবিলাক কৰি আহিছে। যেনেকৈ আই কেম্প বনাইছে কৰিছে, 12টা ভিচিডিচি 13টা কেম্প কৰিছে। এনেকুৱা উদ্দেশ্য লৈ পেলাই যিটো কাম কৰি আছে, দ্বিতীয়বাৰৰ এনেকুৱা আমি দেখা নাপাম বা প্ৰথমবাৰে আমি এইটো পাইছোঁ। আমিও বহুত দিনৰ পৰা ৰাজনীতি আছোঁ যদিও এই তেখেতৰ এই মহান উদ্দেশ্য যিখিনি তেওঁৰ আমি শলাগ ল'ব লাগিব। প্ৰত্যেকে মই নহয়, গোটেই সমষ্টিভাগেই শলাগ লৈ আছে। পবিত্ৰ ঈদৰ আকৌ একবাৰ সকলোকে শুভেচ্ছা যাচিলোঁ। আমি এই ঈদত বহু জেগাত ইফতাৰো কৰিলোঁ। চ' এওঁলোকৰ মাজত সোমাই পেলাই বুজি পালোঁ কিছুমান লোকৰ একদম অৱস্থা বেয়া। চ' কিছুমান দুখীয়া মানুহ যিমান পাৰিছোঁ, বহুত বেছি ক'ব নাযাওঁ, কিন্তু যিখিনি মানুহক পাৰিছোঁ আমি কিবা এটা উপহাৰ দিম বুলি কৈছিলোঁ। ঈদৰ সময়ত মই থাকিব নোৱাৰাৰ বাবে ঈদৰ দিনা দিব নোৱাৰিলোঁ, কিন্তু অহাৰ লগে লগে আজি তেওঁলোকক বিচাৰি আহি পেলাই আমাৰ ৰমন আলীৰ ঘৰত তেওঁলোকক মাতি সৰু সৰু যি পাৰোঁ অলপ উপহাৰ কেইটামানক দিলোঁ। আৰু এই দি পেলাই সঁচাকৈ খুব শান্তি পাইছোঁ, আনন্দিতও হৈছোঁ। চাওক, আমি এনেও আগৰ পৰাই সমাজৰ কাম কৰি অহা মানুহ। আগতে চাগে এটা কমিউনিটিৰ কাৰণে কৰি আছিলোঁ, এটা অৰ্গেনাইজেশ্যনত আছিলোঁ। এতিয়া যেতিয়াৰ পৰা পলিটিক্সত আহিছোঁ, পলিটিচিয়ানৰতো এনেকুৱা একো কমিউনিটিৰ নহয়। পলিটিচিয়ানটো হ'ল এটা সেই সমষ্টিৰ বা সেই জিলাৰ বা সেই ষ্টেটৰ। চ' গতিকে য'ত মই কাম কৰি আছোঁ, কাৰেণ্টলি পাঁচনৈ চেৰফাঙত কাম কৰি আছোঁ। পাঁচনৈ চেৰফাঙত সামাজিক হিচাপে য'ত যি যেনেকৈ কৰিব পাৰোঁ কাম কৰি গৈছোঁ। ক'ৰবাত চাগে ছাকচেছ হৈছোঁ, ক'ৰবাত চাগে ভাল নাপাব পাৰে মানুহখিনিয়ে। চ' য'ত আমি ভাল কাম কৰিব পৰা নাই, কালি আকৌ যাতে তাতে কৰিবৰ কাৰণে স্ক'প থাকক, সদায় ইম্প্ৰুভমেণ্টৰ কাৰণে এৰিয়াটো থাকিব লাগে। চ' কালি য'ত আমি কৰিবৰ কাৰণে আকৌ স্ক'পবিলাক আছে, সমাজত কাম কৰি গৈ থাকিম। এনেকৈ ইলেকশ্যন আহক, ইলেকশ্যন যাওক, ইলেকশ্যনৰ লগত লিংক নাই, কামখিনি কৰি গৈ থাকিম।